তো হেল্ল' কি খবৰ? তো ভালে চাগে আপোনালোকেও? ময়ো ভালে আছোঁ আৰু ভিডিঅ' দিব পৰা নাই ইমান দিন হ'ল, আজি 11 দিন হ'ল। ভিডিঅ' মানে মই কাম কৰিব যাওঁ যে সেইটো সময় নাপাওঁ। তো গতিকে আজি মানে ভিডিঅ' এটা বনাওঁ। তো ভিডিঅ'টো হৈছে মানে আজি মাছ মাৰিব যাম আমি মানে পাহাৰত কাৰ্বি আংলঙত, ৱেষ্ট কাৰ্বি আংলং। তো মানে মাছ মৰাৰ পদ্ধতিটো আপোনালোকক দেখুৱাম। পদ্ধতিটো এনেকুৱা মানে গছৰ এবিধ গছৰ শিপা, গছ শিপাটো মানে কি এনেকুৱা মাছটো মানে নিচা লাগে, মানে মাছটো মাৰিলেকে নিচা লাগে। সেই গতিকে তাৰ লগত আকৌ শিপাটোৰ লগত আৰু এটা মানে বস্তু দিওঁ, সেইটো হৈছে মানে কি সাৰ। সেইটো সাৰ দিয়া হয়। সাৰটো মানে কি এনেকুৱা এটা মানে বস্তু হয় য'ত নেকি আমি নিচা লাগে, তাৰপিছত আৰু চকু মানে সাৰটো দিয়াৰ লগতে হেৰি হৈ যায়, মানে নেদেখা হৈ যায়। সেয়েহে আমি শিলৰ চেপত আমি তেতিয়া মাছ ধৰিব পাৰোঁ। তো মাছ মৰাৰ পদ্ধতিটো আপোনালোকে চাই যাওক, মই ভিডিঅ'টো আগবঢ়াই লৈ গৈ থাকোঁ। মানে মাছটো একেবাৰে মৰি নাযায়, সাৰটো দিয়াৰ লগতে নেদেখা হৈ যায়। কিন্তু পানী চাফা হৈ যোৱাৰ লগে লগে কিন্তু পানী যেতিয়া চাফা হৈ যায়, সম্পূৰ্ণ চাফা হৈ যাব, তেতিয়া মাছটো এনেই জীয়াই যায় মানে তেতিয়া। তো এইখিনিতে মানে কি ভিডিঅ'টো আগবাঢ়ি গৈ থাকোঁ। মই এতিয়া যাওঁ পাহাৰলৈ, শিপাটো দেখুৱাম আপোনালোকক কেনেকুৱা হয়। তো বলক। আৰু এইটো দেখিছেনে, এইটো হৈছে এটা মাছ মৰাৰ পদ্ধতি। তো বাকীখিনি আপোনালোক য'ত মাছ মাৰিব ত'ত আপোনাক দেখুৱাম আৰু কৈ গৈ উঠিম, আপুনি চাই থাকক। তো ভিডিঅ'টো আগবাঢ়ি গৈ থাকোঁ। ইমান জংঘলৰ মাজত চাই থাকক জংঘলটো, গৈ আছোঁ চেপে চেপে, ভাগৰ লাগিছে। মানুহ গৈ আছে দেখিছেনে আগত। চাই থাকক, নদীখন পাম এতিয়া। এইখন নদীখন দেখিছে বৰকৈ গৈ আছোঁ। নদীখন পালে আমি ভিডিঅ'টো কৰি আছোঁ আৰু এয়া চাওক কিমান ধুনীয়া এনেকৈ মাছ মাৰিছে। চাওক এইটো মাছটো মানে এইটো গছৰ শিপা লৈ কিনে মাৰে, মানে চাওক ভিডিঅ'টো মই দেখুৱাই গৈ থাকোঁ। ইয়াত সাৰো দিয়া হ'ব আৰু দিয়া হ'ব গছ শিপাটো দিছে। মই এইখিনি লৈ আহিছোঁ, আপোনাক দেখুৱাইছিলোঁ। এইটো চাই থাকক, গাঁৱৰ মানুহ মাছ মৰা লৈ আছে আৰু মই জুম কৰি দিছোঁ। সাৰ লৈছে, চাই থাকক। সেইটোতো আপোনাক দেখুৱাই গৈ আছোঁ। সাৰ কেনেকৈ দিছে, সাৰে আৰু গছৰ শিপাটোৱে কেনেকৈ দিছে। চাই থাকক, মই ভিডিঅ'টো ভালকৈ দেখুৱাই গৈ আছোঁ। তিনিখন গাঁও মানে লগ খাই কেনে মাৰি আছে মাছটো। কেনেকৈ মাছ ধৰিছে চাওক, মাইকী মানুহবিলাক এই তলত মাছ মাৰি আছে আৰু শিলৰ চেপে চেপে মাছবিলাক থাকে, মাছবিলাক চাব। এইটো চাওক পানীবিলাক কেনেকুৱা হৈ গৈছে, কালাৰ মানে কালাৰটো মানে ঘোলা কৰি দিয়ে, মাছটো ধৰিব পৰা যাব। চাই আছে ওপৰত মাৰি আছে মতা মানুহবিলাকে, তো মাইকী মানুহ এইফালে মাছ ধৰিছে। চাওক কিমান ধুনীয়াকৈ এখন নদীত মানে প্ৰতি বছৰে মাৰে। তো ফাইনেলি আমি মাছ পালোঁ, এইখিনি মাছ শিলৰ চেপৰ পৰা ধৰি। তো মোৰো ভাগৰ লাগিল বহুত। তো আজিলৈকে এইখিনিতে, বাই বাই।